নতুন সপ্তম ঐশ্বৰ্যৰ অন্যতম হ'ল মাচু পিছু। 15 শতিকাৰ আশ্চৰ্য নগৰী মাচু পিছু আজিও বৰ্তি আছে। আজি আমি জানো আহক অতি প্ৰাচীন যুগত নিৰ্মিত বিস্ময়কৰ চহৰ মাচু পিছু কেনেদৰে অক্ষত ৰূপত আছে। মাচু পিছু কোনে নিৰ্মাণ কৰিছিল, কেতিয়া নিৰ্মাণ কৰিছিল, কি উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল, সকলোবোৰ জানো আহক। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পেৰুৰ আন্দিজ পৰ্বতমালাৰ উৰুবাম্বু উপত্যকাৰ পাহাৰৰ ওপৰত অৱস্থিত মাচু পিছু পৃথিৱীৰ আকৰ্ষণীয় অন্যতম প্ৰত্নতাত্ত্বিক নিদৰ্শন হ'ল মাচু পিছু। পেৰুৰ উত্তৰ পশ্চিমত অৱস্থিত এই চহৰ 15 শতাব্দীৰ মধ্যভাগৰ নিৰ্মিত এই চহৰ আজিও অক্ষত ৰূপত থকাৰ কাৰণ হ'ল তেওঁলোকৰ উন্নতমানৰ শিল্পকলা। এই চহৰৰ প্ৰাসাদ তথা মন্দিৰ সকলোবোৰ নিৰ্মাণ কৰিছিল পাথৰেৰে। কোনো ধৰণৰ ধাতৱ পদাৰ্থ ব্যৱহাৰ নকৰাকৈ কেনেদৰে পাথৰসমূহ জোৰা লগাই প্ৰাসাদ বা মন্দিৰ নিৰ্মাণ কৰিছিল এয়া এক বিচাৰ্য বিষয়। মাচু পিছু ভূমিকম্প প্ৰৱণ এলেকাত অৱস্থিত যদিও আজিও ধ্বংস নোহোৱাৰ কাৰণ হ'ল ইয়াৰ পাথৰসমূহ বিশেষ ধৰণৰ কাটিং ব্যৱস্থাৰ বাবে। সেয়েহে ভূমিকম্পৰ সময়ত পাথৰসমূহ নিজৰ নিজৰ জেগাতে কঁপি উঠে কিন্তু ভাঙি নপৰে। মাচু পিছু এই দুৰ্গ নগৰী তেওঁলোকৰ ৰাজধানী কিউছৰ পৰা 80 কিলোমিটাৰ দূৰত অৱস্থিত। তেওঁলোকে এই পাহাৰৰ ওপৰত কি উদ্দেশ্যেৰে এই চহৰখন নিৰ্মাণ কৰিছিল সেয়া আজিও ৰহস্যৰ বিষয়। বিভিন্ন প্ৰত্নতাত্ত্বিকসকলৰ ধাৰণা অনুসৰি এই চহৰখন আছিল উৎসৱ পাৰ্বণত কিবা অনুষ্ঠান পাতিছিল, নাইবা সামৰিক ঘাটি আছিল, নাইবা সেই সময়ৰ সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ বাসস্থান আছিল। 1450 চনমানত মাচু পিছু নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰা 100 বছৰ পিছতে তেওঁলোকে কিবা কাৰণত এই চহৰ পৰিত্যাগ কৰে। তেওঁলোকৰ কোনো লিখিত বস্তু উদ্ধাৰ হোৱা নাই বাবেই আজিও এই বিষয়ে এক ৰহস্যই হৈ আছে। এই ৰহস্যময় চহৰৰ বিষয়ে স্থানীয় লোকসকলে জানিছিল যদিও পৃথিৱীবাসীয়ে জনা নাছিল। 1911 চনত এজন স্থানীয় কৃষকৰ সহায়ত ইয়েল বিশ্ববিদ্যালয়ৰ শিক্ষক হাইৰাম বিংহাঙে মাচু পিছু বিশ্বৰ আগত পৰিচয় কৰি দিয়ে। বিংহাম প্ৰশিক্ষিত প্ৰত্নতাত্ত্বিক নহ'লেও কিন্তু পৰৱৰ্তী জীৱন এই পাথৰসমূহে গৱেষণা কৰিছিল। 1983 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে মাচু পিছুক ঘোষণা কৰিছে। এই ৰহস্যময় চহৰ মাচু পিছু চাবলৈ বৰ্তমান সময়ত প্ৰত্যেক দিনাই হাজাৰ হাজাৰ পৰ্যটক আহে। মাচু পিছু বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।